এডুকেশ্যন ট্ৰেভেল দিব আৰু আজি হৈছে আমাৰ কলেজৰ অন্তিম প্ৰতিযোগিতা সাংস্কৃতিক শোভাযাত্ৰা আৰু মোৰ পিছপাকে দেখিব পাইছে কি ধুনীয়াকৈ সৌপথাৰ কলেজৰ যি সাংস্কৃতিক শোভাযাত্ৰা আহি আছে আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টে ইয়াত পাৰ্টিচিপেট কৰিছে আৰু বিভিন্ন ধৰণৰ থিম আৰু মানে যোনটো এটা কনচেপ্ট লৈ আহিছে আৰু সেইটো মানে সকলোকে প্ৰদৰ্শন কৰিছে বৰ ধুনীয়াকৈ একদম প্ৰথমবাৰ লাষ্টলৈকে আপোনালোকক দেখাই দিম আচলতে কি কি থিম আৰু কেনেকুৱা ধৰণৰ কনচেপ্ট তেওঁলোকে লৈ আহিছে আৰু এবাৰ দেখিছে এটা দীঘল শাৰী এটা বৰ দীঘল লাইন মানে একদম বৰ ধুনীয়া এটা হৈছে এয়া হৈছে ইউনিয়ন বডি প্ৰথমতে আৰু ব্ৰ কি ক'বা কি কম আজি বহুত ভাল লাগিছে সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা শেষ হোৱাৰ লগে লগে আমি বঁটা বিতৰণী সভা আৰম্ভ কৰিম তাৰপিছতে বঁটা বিতৰণী সভা যেতিয়া শেষ হ'ব তাৰপিছত আমি গীতৰ শৰাই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গীত প্ৰদৰ্শন কৰিব তাৰপিছতে মহাবিদ্যালয় সপ্তাহ যিটো নেকি 21-22 বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ আজি সামৰণি পৰিব আৰু বহুত ভাল লাগিছে এইটো এটা স্মৃতি হৈ ৰ'ব আমাৰ কাৰণে প্ৰত্যেক বছৰে হয় কিন্তু এইবাৰ বহুত ভাল লাগিছে বতৰ পৰিৱেশটো মানে বতৰটো ইমান ধুনীয়া কৰি দিছে আজি বতৰটো বঢ়িয়া সেইকাৰণে ওলাই ভাল লাগিছে আৰু পিছপাকে দেখিব পাইছে একদম আৰম্ভণি পৰালৈকে অন্তলৈকে অকল সৌপথাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে আছে আৰু বৰ ধুনীয়া ধুনীয়া কনচেপ্ট লৈ আছে তো ধুনীয়াকৈ একদম ষ্টাৰ্টিং পৰা লাষ্টলৈকে খোজে খোজে থাকিব মন উশাহ নামিছে উকু কপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰ তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম ডিপাৰ্টমেণ্ট আজি কনচেপ্টটো কি আজি আমাৰ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সমাজৰ সমন্বয়ৰ যাত্ৰা আচ্ছা তো এইটো হৈছে হিষ্ট্ৰী ডিপাৰ্টমেণ্ট আৰু এইটো হৈছে তেওঁলোকৰ থিমৰ কনচেপ্ট আৰু পিছলৈ আৰু ডিপাৰ্টমেণ্ট আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট সুধিম আমাৰ আছে আজি তোমালোকৰ কনচেপ্ট মানে থিমটো কি মানে আজি আমাৰ থিমটো হৈছে যে আমি আগতে সৰুতে যে খেলি আহিছিলো আজিকালিতো মোবাইলৰ গেমৰ ভিতৰতে সোমাই থাকে আমিতো আগতে তোমাৰ মাৰ্বল গুটি খেলিছিলো লুকা ভাকু খেলিছিলো আৰু ভাওনা খেলিছিলো এই আমি আগৰ যিখিনি হেৰাই যোৱা স্মৃতিখিনি হেৰাব ধৰিছে সেই স্মৃতিখিনি আমি আজি দাঙি ধৰিব বিচাৰিছো এইটো আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু পিছপাকে দেখিব পুৰণি হেৰাই যোৱা দেখাইছে ধুনীয়াকে অসমীয়া ডিপাৰ্টমেণ্ট এয়া হৈছে অসমীয়া ডিপাৰ্টমেণ্ট আৰু তোমালোকৰ আজি থিমৰ কনচেপ্টটো কি আচলতে আজি আমি যিহেতু আমাৰ দেশত ড্ৰাগছৰ সেৱনৰ সংখ্যা বৃদ্ধি হৈছে সম্পূৰ্ণকৈ নিচাযুক্ত অসমলৈ পৰিণত হৈছে সেয়েহে আমি নিচামুক্ত অসম গঢ়িবলৈ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ অৰ্থাৎ এই আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি এইটো বাৰ্তা প্ৰেৰণ কৰিবলৈ আমি চৰকাৰক এই বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান আজি হৈছে অসমীয়া ড্ৰাগছ সেৱন কৰিছে তো তাৰ বিৰোধিতা কৰিছে মানে আচলতে অসমত যেনেকৈ ড্ৰাগছৰ সেৱনৰ বৃদ্ধি পাইছে তো সেইটোকে ৰোধ কৰিবৰ কাৰণে এনে এটা পদক্ষেপ হাতত সমাজ ডিপাৰ্টমেণ্ট থিম কি তোমালোকৰ কালচাৰ আচ্ছা কিবা ক'বা নেকি অলপ তাৰ বিষয়ে মানে কি আমি যিমান কালচাৰ আছে অসমৰ বিষয়ে যি আছে আমি তাত সকলোবিলাক কালচাৰক আমি ৰেচপেক্ট কৰোঁ জাতি ধৰ্ম ভাৰত নিৰ্বিশেষে আমি সকলো ধৰ্মক ৰেচপেক্ট কৰোঁ আৰু যে আমি বেংগলী বা আছামিছ হৈছে তাক এছামিছ বা বেংগলী কৰিব লাগিব তেনেকুৱা কথা নাই আমি সকলো ধৰ্ম একেইভাৱে সমন্বয় কৰিব লাগে দেখি পাইছে এটা ধুনীয়া কনচেপ্ট লৈ তেওঁলোকে ওলাই আহিছে আৰু পিছপাকে আৰু আছে সমাজ তত্ত্ব বিভাগ আমাৰ লগত আছে তো সমাজ তত্ত্ব বিভাগৰ লগত কথা পাতিম আচলতে তেওঁলোকৰ মানে থিম আৰু কনচেপ্ট কি তোমালোকৰ আচলতে থিম আৰু কনচেপ্টটো কি বুঢ়ী আই সাধু অলপ ক'বা নেকি মানে কি লৈ দেখা মিলিছে বুঢ়ী আই সাধুৰ বিষয়ে দেখাইছে
আচলতে বুঢ়ীয়াহাটত যিসকল মানে সাধু আছে তাৰ ছবি হিচাপে প্ৰস্তুত কৰিছে দেখিব পাইছে আজি থিমা কনচেপ্ট কেনেকুৱা ভাল লাগিছে ন থিমা কনচেপ্টটো কোৱা নেকি আমাৰ আজি পৰিৱেশ সংৰক্ষণৰ ওপৰত আমি থিমটো বনাইছো আচ্ছা আৰু আজি কেনেকুৱা লাগিছে ভাল লাগিছে কিন্তু বৰষুণৰ বতৰ অলপ দিগদাৰ হৈছে বৰষুণৰ বতৰ দিগদাৰ দিছে ন ডাষ্টবিন ব্যৱহাৰ কৰক আচলতে পৰিৱেশ সংৰক্ষণৰ ওপৰত যেনেকে এটা ধুনীয়াকে এটা কনচেপ্ট গঢ়ি তুলিছে আৰু এয়া আছিলে সৌখা বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন জনসকল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে যিসকল মানে কনচেপ্টৰ থিম তৈয়াৰ কৰিছিলে সেয়া হৈছে কনচেপ্ট আৰু দেখিব পালে সকলোকে মই ধুনীয়াকে দেখাই যাওঁ প্ৰথমতে ষ্টাৰ্টিঙৰ পৰা तुम्हारे नाम सियारे तुम्हार समान हब তুমি জানো বুজানে ফাইনেলি ব্লগটো আছিলে আজি ইমানে যদিহে চাই ভালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিসকলক ফটো মৰা আছে যিসকলক মানে ফটো মই মাৰিছিলোঁ তো সেইসকলক ফটো তলৰ ডিছক্ৰিপশ্যনত মোৰ গুগল ড্ৰাইভৰ লিংক আছে তো গুগল ড্ৰাইভৰ লিংকটোত গৈ পিনে তাৰ ফটোসমূহ যা ফটো লাগে সকলোৱে ডাউনলোড কৰিলে হৈ গ'ল যা ফটো মই তাতে সকলোকে দিছোঁ আৰু এতিয়া আমি ভিতৰত এতিয়া খাম চাহ আছিলে আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট ভিডিঅ' চাই লাইক কৰি শ্বেয়াৰ কৰিব সকলোৱে শ্বেয়াৰ কৰিব পাৰিব আজিলৈকে বাই বাই